ঐ তহঁতি কথা এটা গম পাৱনে? ছাৰ আপুনি কি ভাবি আছে আমি গম নাপাওঁ নহয় আকৌ। তহঁতৰ কথাকে ভাবি আছোঁ। তহঁতৰ মুখখন দেখিলে কেতিয়াবা এনেকুৱা ফিল হয় পৃথিৱীত তহঁতৰ নিচিনা এটিটিউড থকা মানুহেই নাই। ছাৰ এটিটিউডৰ কথা কিনো ক'ম আৰু। আপুনি এটা কথা মন কৰকচোন, ৰঙালাওজোপালৈকে মন কৰক। ৰঙালাওজোপাত গোবৰ সাৰ দিলে ৰঙালাও নালাগে, যেতিয়া ৰাসায়নিক সাৰ দিব লমালমে লাগিব। এইটো তাৰ এটা সৰু সুৰা এটিটিউডে। আইঅ সি এটিটিউডৰ কথা পাওঁতে চিধাই গৈ ৰঙালাও পালেগে। এইবোৰ চলি থাকে আৰু ছাৰ। তয়ো সেই ৰঙালাওজোপা নিচিনাই। এতিয়া কচোন আমেৰিকা আৰু ভাৰতৰ মাজৰ পাৰ্থক্য। ছাৰ পাৰ্থক্য কথা নুসুধিবই, ফালি দিম। এতিয়া এটা কথা মন কৰিব দেই, আমেৰিকাত যদি কাপ এটা পৰি হাতৰ পৰা ভাগি যায় তেতিয়া তেহেঁতৰ মাকে ক'ব অ' মাই গড ইউ আৰ অ'কে। আৰু আমাৰ ভাৰতত যদি হাতৰ পৰা কাপ এটা পৰি ভাগি যায় তেতিয়া মায়ে আহি ক'ব আইঅ জহনীটোৱে গোটেই ঘৰখনৰ বস্তুবোৰ ভাঙি শেষ কৰিলে, কোনোবা এদিন গোটেই ঘৰখনকে ভাঙিব। বেলেগ খাটাৰা পাৰ্থক্য দিলেও তহঁতি। কথাটো একদম সঁচা ছাৰ। বঢ়িয়া লাগিলে, তহঁতি এইবিলাক পাৱ ক'তো? ছাৰ আপুনি এইবিলাক পাত্তাই নাপাব, অনলাইন বস্তু হয় এইবিলাক, য'ৰ পাই ত'ৰ পাই পায়। আৰু মই যে কালি তহঁতক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে ৰচনা এখন লিখিবলৈ কৈছিলোঁ, লিখিলি নে? ছাৰ কালি মোৰ বিৰাট জ্বৰ আছিলে, মই ৰাতিপুৱা টেবলেট খাইহে ভাল পাইছোঁ, সেইবাবে লিখিবই নোৱাৰিলোঁ। হয় নি? ছাৰ আমাৰ ঘৰত কালি কাৰেণ্টটো নাছিলেই, কিবা এটা বেয়া হৈছিলে, সেইবাবে লিখিবই নোৱাৰিলোঁ। তহঁতৰ ঘৰত মমবাতিও নাছিলে নি? ছাৰ মমবাতি নাছিলে আকৌ। টিংকু তোৰ কি হ'ল? ছাৰ কালি আমাৰ ঘৰলৈ আলহী আহিলে, আলহী থাকিলে ইমান হুলস্থুলত ক'তনো লিখিব পাৰিম, সেইবাবে নিলিখিলোঁ আৰু। হয় নেকি? বাৰু কচোন তহঁতি মিছা কথা কাক বোলে? ছাৰ মিছা মিছা কথাবোৰকে মিছা কথা বুলি কয়। এটা উদাহৰণ দে। ইয়াৰ এটা উদাহৰণ হৈছে যেনেকে আমাৰ ঘৰত কালি আলহী আহিলে বুলি ক'লো, ৰমেনৰ ঘৰত কাৰেণ্ট নাই বুলি ক'লে, আৰু যদুৰ গা বেয়া বুলি ক'লে, তাৰে এটা উদাহৰণ। এতিয়া ওলাই গ'ল নে তহঁতি যে এতিয়া মিছা কথা ক'লি বুলি? মাকা ছাৰে আমাক বেঙেনাহে দিলে।